वेलकम ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ সাইফুল স্যাৰ তোমালোকে চাই আছে ষ্টাডি ম্যাথমেটিক্স তো জানাই তোমালোকে মই ক্লাস 9 আৰু ক্লাস 10 ৰ ম্যাথছৰ সিৰিজ আৰম্ভ কৰিছো ইয়াৰ মাজতে ক্লাস 8 ৰ ষ্টুডেন্টৰ পৰা ৰিকুৱেষ্ট আহিছে স্যাৰ আমাৰো ক্লাস কৰিব লাগে তো তাৰ কাৰণে মই তোমালোকৰ কাৰণে লৈ আহিছো ক্লাস 8 ৰ অসম জাতীয় বিদ্যালয় ক্লাস 8 ৰ ম্যাথছৰ সূচক আৰু মূল অধ্যায়ৰ পৰা আজি ষ্টাৰ্ট কৰিম তো ফাৰ্ষ্টতে আমি কেইটামান এক্সাম্পল লও কি হয় याद है 5 into 5 into 5 into 5 into 5 এটা দুটা তিনিটা চাৰিটা পাঁচটা 5 কিমানটা আছে পাঁচটা আছে পাঁচটা 5 পূৰণ থাকিলে আমি 5 to the power 5 লিখিব পাৰো তেনেকে 3 into 3 into 3 into 3 याते 3 किमानटा मिलते पूर्ण হৈ আছে এটা দুটা তিনিটা চাৰিটা গতিকে 3 to the power 4 লিখিব পাৰিম এনেকে আমি যদি 2 into 2 into 2 এনেকে গৈ কিমানটা n তম পদ লৈ যাও তেনেহলে 2 to the power কি লিখিম n এনেকে 2 ৰ ওপৰত কি লিখিম n লিখিম তো এইটোকে আমি যেতে এটা পূৰণ বাৰে বাৰে কৰিব লাগে হেতু বাৰে বাৰে লিখাতকে আমি কি কৰিম ইয়াত এটা সিম্বলত লিখিব পাৰিম এই সংখ্যাটো এটো সাপোজ 3 আছে 3 কিমান বাৰ পূৰণ হৈছে 4 চাৰি বাৰ পূৰণ হৈছে গতিকে 3 ৰ ওপৰত কি দিম সৰুকে এটা 4 দিম যেতিয়া a এটা যিকোনো বাস্তৱ সংখ্যা a কিমান বাৰ পূৰণ হৈ আছে গৈ n তম পদ লৈ a ইয়াতে কিমান বাৰ পূৰণ হৈ আছে a n তম পদ লৈ পূৰণ হৈ আছে এইটোক আমি কি লিখিব পাৰিম সিম্বলত a ৰ ওপৰত সৰুকে n দিম এটোক আমি পঢ়িম কি a to the power n যদি এনেকা হয় a to the power n ইয়াতে আমি কৈছো a যিকোনো এটা বাস্তৱ সংখ্যা এক n বাৰ পূৰণ কৰিলে কিবা এটা সংখ্যাটো পাম কিবা এটা নহয় কিবা এটা সংখ্যা পাম আৰু এই সংখ্যাটো যদি কি হয় b হয় তেন্তে আমি কি লিখিব পাৰিম a to the power n equal to কি b ইয়াতে a যে আছে এটোক আমি কি বুলি কম ভূমি বুলি কম n টু যে আছে এটো কি বুলি কম সূচক বুলি কম আৰু a to the power n এটোক অসমীয়াত কি কম এর n তম ঘাত ইংরেজিত ইয়াকে এনেকে করে a to the power n ইয়াতে a to the power n equal to যদি b হয় তেনেহলে a এর n তম ঘাতক কি বুলি কম আমি b বুলি কম আৰু b এর n তম মূলক কি বুলি কম a বুলি কম এটো লিখিলা এর n তম ঘাত সমান কি b আৰু উল্টাকে গলে b এর n তম মূল এটো কি হবে a হবো উল্টা এটা আন্তর কি এটা যদি a যদি b a হইছে b এর কি মূল n তম মূল আর b হইছে কি এর n তম ঘাত এটুকে আমি এনেকে লিখিব পারিম যদি a সমান a to the power n সমান কি হয় b হয় তেন্তে a সমান ইয়াতে n হবে ইয়াতে কি হবে b হবে এটুক এনেকেও লিখা যাব b to the power -1 সরি এটুক এনেকেও লিখা যাব a equal to b এর n তম মূল আর এটুক কি লিখা যাব b to the power 1/n লিখা যাব তো মই কৈ আছিল এটু ক্লাস 8 ৰ কাৰণে আৰু ক্লাস 8 ৰ ইয়াৰ প্ৰমাণ বিলাক সূত্র কিছুমান দিয়া আছে এই সূত্র বিলাকৰ প্ৰমাণটো নালাগে হেকাৰণে মই প্ৰমাণ বিলাক দেখুৱাই নিদিম কিন্তু উদাহৰণ সহকাৰে মই সূত্র বিলাক তোমালোকক বুজাই দিম প্ৰথমটো সূত্র হৈছে a to the power m into a to the power n equal to a to the power m plus n ইয়াতে দুটা বস্তু চাইলো ইয়াতে ভূমি a ইয়াতে ভূমি কি a ইয়াতে পাৱাৰটো m ইয়াতে পাৱাৰটো কি n যদি ভূমি বিলাক কি হয় ভূমি বিলাক একে হয় আৰু মাজতে যদি কি থাকে পূৰণ থাকে তেনেহলে ইয়াৰ কি হ'ব ভূমিটো এটো থাকিব a থাকিব আৰু সেই ইয়াৰ ঘাত বিলাক কি হ'ব যোগ হ'ব एग्जांपल এটা লৈছো 2 cube into
2 to the power 5 তেনেহলে কি হ'ব এটো 2 to the power 3 plus 5 হ'ব এটো কৰিলে কিমান হ'ব 2 to the power 8 হ'ব কেনেকে চা 2 কিউব মানে আসলে কি কৈছিল মই 2 কিউব মানে 2 হৈছে 3 বাৰ পূৰণ তাৰপিছত ইয়াতে কি আছে পূৰণ আছে পূৰণটো লিখি লৈছো 2 to the power 5 মানে কিমান বাৰ পূৰণ 2 হৈছে কিমান বাৰ পূৰণ 5 বাৰ পূৰণ ইয়াতে চা 1 2 3 4 5 6 7 8 তেনেহলে 2 কিমান বাৰ পূৰণ হৈ আছে ইয়াতে 8 বাৰ পূৰণ হৈছে গতিকে 2 to the power 8 এনেকে ধৰলা 3 স্কয়াৰ into 3 কিউব এটো কি হ'ব 3 স্কয়াৰ 3 to the power 2 মানে 3 2 লগত কি হ'ব 3 প্লাস হ'ব 3 to the power 5 হ'ব কেনেকে হয় সো এতিয়া এটো মই কৰিছো 3 স্কয়াৰ মানে 3 into 3 তাৰ পিছত কি আছে ইনটু আছে 3 কিউব মানে 3 into 3 into 3 তিনি বাৰ পূৰণ এটা আছে কিমান হৈছে 1 2 3 4 5 3 to the power 5 তো এটো আছিল নাম্বার 1 সূত্র নাম্বার 2 a to the power m by a to the power n equal to a to the power m minus n হ'ব মানে যেতিয়া ভূমি একে থাকিব আৰু পাৱাৰ বিলাক বেলেগ বেলেগ থাকিব তেতিয়া আৰু হৰণ থাকিব মাজে তেতিয়া কি হ'ব এই পাৱাৰ বিলাক মাইনাস হ'ব एग्जांपल 2 কিউব 2 স্কয়ার ইকুয়াল টু কি হ'ব 2 কিউব minus 2 2 to the power 1 तो 2 to the power 1 means 2 এতে চাইলো 2 কিউব মানে 2 সরি 2 তিনিবাৰ পূৰণ 2 স্কয়াৰ মানে 2 into 2 2 to cancel 2 to cancel এত থাকিব কি 2 তো মনত ৰাখিবা যেতিয়া কোনো এটা সংখ্যাক আৰু এটা সংখ্যাৰ হৰণ থাকিব আৰু তাত পাৱাৰ থাকিব তেতিয়া হলে পাৱাৰ বিলাক কি কৰিম আমি মাইনাস কৰিম নাম্বার 3 ab দুটা সংখ্যা या দুটা বেলেগ বেলেগ সংখ্যা a আৰু b এই সংখ্যা দুটাৰ ওপৰত হোল টু দি পাৱাৰ কি আছে m আছে তেনেহলে a to the power m into b to the power n হ'ব কেনেকে মই আৰু এটা एग्जांपल লৈছো 2 into 3 স্কয়াৰ আছে তেনেহলে স্কয়াৰ মানে কি 2 into 3 ইয়াৰ লগত আকৌ কি 2 into 3 পূৰণ হ'ব এতিয়া 2 into 2 এই দুটা মই প্ৰথমে লিখিলো আৰু 3 into কি 3 এই দুটা মই পিছত লিখিলো তেনেহলে 2 into 2 কি হ'ব 2 স্কয়াৰ আৰু 3 into 3 কি হ'ব 3 স্কয়াৰ তো বুজি পাইছা দুটা সংখ্যা দুটা বেলেগ বেলেগ সংখ্যা যেতিয়া পূৰণ হৈ থাকে আৰু তাৰ ওপৰত কি থাকে পাৱাৰ টু কিবা বেলেগ একে থাকে তেনেহলে এটোক আমি সেপাৰেট কে লিখিব পাৰিম এটা হিসাব নাম্বার 4 a এটা সংখ্যা b এটা সংখ্যা ইয়াৰ ওপৰত পাৱাৰটো কি আছে m দি আছে তেনেহলে এটোক আমি সেপাৰেট কে লিখিব পাৰিম a to the power m b to the power m এটো মই एग्जांपल হে দিহে বুজাই দিম কেনেকে 5/7 কিউব তেনেহলে 5/7 into 5/7 কিমান বাৰ পূৰণ 3 বাৰ পূৰণ তো 3 বাৰ যদি পূৰণ হয় আমি তলত ভগ্নাংশৰ হৰ জানাই হৰ কেটা হৰৰ লগত আৰু লব কেটা কি হ'ব লগত পূৰণ হ'ব 5 কেবাৰ পূৰণ আছে 3 বাৰ 7 কিমান বাৰ পূৰণ হৈ আছে 3 বাৰ তো বুজি পাইছো যেতিয়া দুটা বেলেগ বেলেগ সংখ্যা হৰণ হৈ থাকিব আৰু তাৰ ওপৰত পাৱাৰ বেলেগ কি থাকিব এটা দিয়া থাকিব আমি হেবিলাক সেপাৰেট কে লিখিব পাৰিম तो 5 नंबर a to the power m to the power n এডসা এটা সংখ্যাৰ ওপৰত পাৱাৰ আছে আৰু তাৰ ওপৰত আৰু পাৱাৰ আছে তেনেহলে এই পাৱাৰ বিলাক কি হ'ব m আৰু n ইনটু হ'ব एग्जांपल আমি ধৰিলো 5 স্কয়াৰ আৰু ইয়াৰ ওপৰত কি আছে কিউব আছে তেনেহলে আমি 5 স্কয়াৰ কিউব আছে মানে কিমান বাৰ হ'ব 3 বাৰ পূৰণ হ'ব 5 স্কয়াৰ মানে কি 5 into 5 আৰু ইয়াতে কি হ'ব 5 into 5 1 2 3 4 5 6 কিমান হল 5 to the power 6 ইয়াৰ অৰ্থ কি
2 into 3 তো যেতিয়া কোনো সংখ্যাৰ ওপৰত কি থাকিব পাৱাৰ থাকিব আৰু পাৱাৰৰ ওপৰত আকৌ পাৱাৰ থাকিব তেনেহলে পাৱাৰ দুটা আমি কি কৰি দিম পূৰণ কৰি দিম যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে তেনেহলে ইয়াৰ মান কি হ'ব 1 হৈ যাব যিকোনো সংখ্যা এনি নাম্বাৰ ধৰি লৈছো 2 to the power 0 equal to কিমান হ'ব 1 হ'ব কেনেকে চাই লওক 2 to the power 0 এটোক আমি কি লিখিব পাৰিম 2 to the power 1 minus 1 আৰু যেতিয়া ইয়াতে মাইনাস আছে পাৱাৰ মাইনাস আছে তেনেহলে কি লিখিব পাৰিম 2 to the power 1 by 2 to the power 1 2 to the power 1 মানে 2 এটো মানে কি 2 2 to cancel যাব থাকিব কিমান 1 এনেকে যিকোনো সংখ্যাৰ ওপৰত যিকোনো যিমান ডাঙৰ সংখ্যাই নহওক আৰু যি তাতে কি তাৰ ভিতৰত কি থাকে থাকক হেতু কথা নাই যদি পাৱাৰ টু 0 হয় তেনেহলে ইয়াৰ ভ্যালুটো কি হৈ যাব 1 হৈ যাব এতে আমি চাই লও 7 নম্বৰটো 7 নম্বৰ যদি a to the power minus m কোনো সংখ্যাৰ ওপৰত পাৱাৰটো কি আছে মাইনাসৰ আছে তেনেহলে ওপৰত 1 আহিব আৰু তলত সেই সংখ্যাটো যি আছে হেতুৱে হ'ব অকল -2 এৰ পৰা গুছি যাব এটো আমি एग्जांपल লম suppose 5 to the power -2 তেনেহলে কি কৰিম আমি 5 to the power -2 ক আমি এনেকে লিখিব পাৰিম 0 -2 0 পৰা -2 কৰিলে -2 হ'ব গতিকে ইয়াতে পাৱাৰ কি আছে মাজতে কি আছে মাইনাস আছে গতিকে এটো হৰণ হ'ব এটা আছে অলপ ইয়াৰ আগৰ সূত্ৰত পৰিছে যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে ইয়াৰ ভ্যালুটো কি হ'ব 1 হ'ব আৰু তলত কি হ'ব স্কয়াৰ হ'ব তেনেকে যেতিয়া কোনো সংখ্যাৰ ওপৰত পাৱাৰটো মাইনাসৰ থাকিব তেনেহলে ওপৰত এটা 1 আহিব আৰু তলত সেই সংখ্যাটো -2 গুছি যায় সেই সংখ্যাটোৱে বহিব তো আমি 7টা সূত্র পঢ়িলো এই 7টা সূত্র আমি ইয়াতে ব্যৱহাৰ কৰিম এতিয়া ইয়াতে অনুশীলনী 4.1 ৰ 1 নম্বৰ এ নম্বৰ প্ৰশ্নটো দিয়া আছে মানবোৰ মূল চিহ্নত লিখা হয় ঠিক আছে অনুশীলনী 4.a ৰ 1 নম্বৰ এ নম্বৰ প্ৰশ্নটো দিয়া আছে মানবোৰ মূল চিহ্নত লিখা এটা প্ৰথম দিয়া আছে 2 to the power 8 to the power 2/3 দুই নম্বৰতে 64 to the power 1/3 আৰু তিনি নম্বৰটো দিয়া আছে p to the power -3 to the power 1/6 আৰু চাৰি নম্বৰটো দিয়া আছে কি 9 to the power 1/8 তো সিম্পল একেবাৰে 8 to the power 2/3 ইয়াতে তলৰটো যে আছে এইটোক আমি আগত লিখিম 3 আছে আগত লিখিম আৰু 8 আছে 8 স্কয়াৰ আছে স্কয়াৰ নেকে যেনেকা 64 to the power 1/3 তলত যেটো আছে 1 ৰ তলত যেটো আছে বা যিকোনো সংখ্যা যেটো মানে পাৱাৰ যেটো হৰ হেতু কত আহিব সম্মুখত আহিব 64 to the power 1 power 1 টো নিদিলেও চলে তেনেকে p to the power -3 to the power 1/6 এটো প্ৰথম অলপ সৰল কৰিলো p to the power -3 এটা পাৱাৰৰ ওপৰত আকৌ পাৱাৰ আছে গতিকে কি কৰিব পাৰিম এইবিলাক পূৰণ কৰিব পাৰিম পূৰণ কৰিলে কিমান বাৰ যাব 3 ৰে 6 দুবাৰ যাব 1 p to the power -1/2 আকৌ এটো কি লিখিব পাৰিম ইয়াতে মাইনাস আছে -2 উঠাই দিলে কি হ'ব 1/p to the power ½ এটো আমি কি লিখিব পাৰিম 1/p তো ইয়াতে সবতে যেটা 3 আছিল আমি 3 লিখিছো বা বেলেগ 8 আছে গতিকে এটো 8 আহিব বা 5 থাকিলে 5 আহিব 6 থাকিলে 6 আহিব ইয়াতে কি আছে 2 আছে 1/2 আছে ইয়াতে আমি 2 নেলিখিম এটো বৰ্গমূল বুলি কয় 2 ইয়াত নাই মানে ইয়াতে মনে কি আছে 2 আছে গতিকে 2 লিখিব নালাগে আৰু 9 to the power 1/8 এটো মই তোমালোকৰ কাৰণে থৈ দিলো এটো তোমালোকে নিজে নিজে কৰিবা আৰু কমেন্ট সেকশনত মোক এটো আনসাৰটো দিবা কিমান হয় তো 1 নম্বৰৰ প্ৰশ্ন উত্তৰটো আমি কৰিলো এতিয়া আমি 2 নম্বৰৰ প্ৰশ্ন উত্তৰটো কৰিম কি দিয়া আছে 2 নম্বৰ ভালে এটা প্ৰশ্ন দিয়া আছে একেলগে 27/125 to the power 1/36 256/625 to the power 1/4 আৰু fifth root of 32 into 243 y to the power -3 to the power -1/2 into y to the power -3/2 তো এই গোটেইটা আমি কি কৰিম সমাধান কৰিম প্ৰথমে এটো চালো 27/125 to the power 1/3 তো 27 ৰ আমি কি কৰিম
উৎপাদক উলিয়াই ল'ম 27ক 3ৰে ভাগ যায় 9 বাৰ আৰু 9ক 3ৰে কিমান বাৰ যায় 3 বাৰ যায় গতিকে এটোৰ পৰা আমি কি লিখিব পাৰিম 3 * 3 * 3 কৰিলে কি হ'ব 27 হ'ব আৰু তলত কি আছে 125 আছে এটোক 5 ৰে হৰণ কৰিলে 25 বাৰ যাব আকৌ 25ক 5 ৰে কিমান বাৰ যাব 5 বাৰ ইয়াৰ অৰ্থ কি 5 * 5 * 5 কৰিলে কি হ'ব 125 হ'ব ইয়াতে আমি এটো লিখিব পাৰিম কি লিখিব পাৰিম 3/5 হোল কিউব আৰু ইয়াৰ ওপৰত কি আছে 1/3 আছে তো মই অলপ আগতে পঢ়িছিলো a to the power m to the power n মানে যেতিয়া কোনো সংখ্যাৰ পাৱাৰৰ ওপৰত আকৌ পাৱাৰ থাকে তেনেহলে পাৱাৰ বিলাক কি হ'ব পূৰণ হ'ব 3/5 3 * 1/3 3 3 cancel 3/5 to the power 1 হেটো তুমি দিলেও চলে গতিকে 3/5 এটা 2 নম্বৰটো মই তোমালোকৰ কাৰণে থৈ দিছো 3 নম্বৰটো মই কৰি দিছো fifth root of 32 into 243 मैं प्रथमे 32 ৰ উৎপাদক উলিয়াই লম 2 এৰে কিমান বাৰ 16 বাৰ আকৌ 2 এৰে 8 বাৰ আকৌ 2 এৰে 4 বাৰ আকৌ 2 এৰে 2 বাৰ 1 2 3 4 5 2 to the power 5 কৰিলে কি হ'ব 32 হ'ব আৰু কি আছে 243 আছে ইয়াক আমি উৎপাদক উলিয়াই লম 3 এৰে কিমান বাৰ যাব 81 বাৰ যাব আকৌ 3 ৰে কিমান বাৰ যাব 27 বাৰ যাব আকৌ 3 ৰে কিমান বাৰ যাব 9 বাৰ আকৌ 3 ৰে কি হ'ব 3 বাৰ যাব 1 2 3 4 5 that means 3 to the power 5 কৰিলে কি হ'ব 243 হ'ব গতিকে আমি এটো কি লিখিব পাৰিম ইয়াতে 5 থাকক 32 মানে কি 2 to the power 5 আৰু এটো কি লিখিব পাৰিম 3 to the power 5 লিখিব পাৰিম এটো কেনেকৈ লিখিব পাৰিম 2 * 3 to the power 5 কাৰণ দুটাৰ ওপৰতে পাৱাৰ কি আছে একেই আছে ইয়াতে 5 হ'ব এটো চিন উঠাই দিলে কি হ'ব 2 * 3 to the power 5 আৰু এটো কি হ'ব 1/5 হ'ব 1/5 এটো 5 আৰু 5 কেনসেল যাব থাকিব 2 * 3 এটো কি হ'ব 6 হৈ যাব তেনেকুৱা y to the power -3 to the power -1/2 into y to the power -3/2 তো মই কৈছিলো যেতিয়া পাৱাৰ ওপৰত কি থাকে পাৱাৰ থাকে তেতিয়া পাৱাৰ বিলাক কি হ'ব ইনটু হ'ব এটো নিদিও ইনটু 1 -1/2 এটো নালাগে আৰু -3/2 এতিয়া কি হ'ব মাইনাস আৰু মাইনাস ইনটু কৰিলে কি হ'ব প্লাস হৈ যাব তো 3 * 1 কৰিলে 3 হ'ব তলত কি হ'ব 2 হ'ব ইনটু y to the power -3/2 ইয়াতে সো ইয়াতে y আছে ইয়াতে কি আছে y আছে ইয়াৰ ভূমি বিলাক কি আছে একে আছে কিন্তু ঘাত বিলাক এটা প্লাসৰ আছে এটা মাইনাসৰ আছে ভূমি যেতে একে থাকে আৰু ঘাত বিলাক বেলেগ বেলেগ থাকে তেন্তে কি কৰিব লাগে আমাৰ এই বিলাক যোগ কৰিব লাগে প্লাস -3/2 এটো কৰিলে কি হ'ব y to the power 3/2 প্লাস এ মাইনাস কি হ'ব -3/2 3/2 কি হ'ব মাইনাস কৰিলে 0 হ'ব আৰু y to the power 0 মানে কিমান 1 তেনেকুৱা নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই তো তোমালোকৰ কাৰণে কমেন্ট সেকশন এৰি থৈ দিছো মই তুমি 1 নম্বৰৰ a আৰু b গোটেইটা সলভ কৰিলো এবাৰ 2 নম্বৰ প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্ন হৈছে সৰল কৰা কিছুমান কি দি আছে সংখ্যা দি আছে কিছুমান নাম্বার দি আছে পাৱাৰ দি আছে এইবিলাক কি কৰিছে সৰল কৰিছে সৰল কৰি মানে দিছে কি কৰিম আমি পাৱাৰ সৰ বিলাক আমি কি কৰিম ইয়াৰ পৰা গুছাই দিম মানে 9 to the power 1/2 into 9 to the power 3/2 তো এটোক আমি 9 মানে 3 স্কয়ার লিখিব পাৰিম এটোক কি লিখিব পাৰিম 3 স্কয়ার লিখিব পাৰিম 3/2 তেনেহলে ইয়াতে 3 স্কয়ার to the power 1/2 পাৱাৰ ওপৰত পাৱাৰ আছে গতিকে পাৱাৰ বিলাক কি হ'ব পূৰণ হ'ব ইয়াতে পাৱাৰ ওপৰত পাৱাৰ আছে গতিকে পাৱাৰ বিলাক কি হ'ব পূৰণ হ'ব 2 2 কেনসেল 2 2 কেনসেল 3 to the power 1 নিদিলো হেতু দিব না লাগে 1 2 আকৌ কি লাগিল 3 কিউব নহলে 3 1 আৰু 3 যোগ কৰিব লাগিল কিমান হ'ব 3 to the power 4
আৰু 3 টু দি পাৱাৰ 4 কৰিলে কিমান হ'ব 81 মানে 3 যদি 4 বাৰ পূৰণ কৰি দিও কি হ'ব আমাৰ 81 হ'ব आंसर